बाहागो लानो हानाय साफ्रोमबो रायजो राजानिसिम आङो गोसो गोरबोनि अननाय आरो सिबिनायखौ बावहरबाय आरो दिनै बाहागो लानानै बे मेलखौ जाफुंसार होनायनि थाखाय बयनोबो गोसो गोरबोनिफ्राय आङो साबायखरखौ बावो आरो फैबाय थानाय दिवालीनि गाहाम हामलायनाय गाहाम अनसायनायखौ आं नोंथांनो बावहरो। इतिमध्ये आमार दलर प्रतिष्ठापक सभापति प्राक्तन सांसद इउजी ब्रह्म डांगरिया, उइलसन हाजदा डांगरिया, कमल चौधरी डांगरिया और विभिन्न नेतृत्वই आमार दलर उद्देश्यर ऊपर आपनालोকৰ ওচৰত खूब खारुआ बक्तव्य मूल्यवान बक्तव्य दाঙি ধৰিলে। So the rise আজি মই খলাপ লৈছো, মই ধন্যবাদ জনাইছো ইমানখিনি সময় এই ব্যস্ততাৰ মাজেৰে আপোনালোকে যে উপস্থিত হৈছে ইয়াৰ কাৰণে মই দলৰ সভাপতি হৈ ধন্যবাদ জনাইছো। আৰু আজি ইউপিপিএল দলে এই তামুলপুৰ সাব ডিভিজনৰ 5টা সমষ্টিত যে জয়লাভ কৰিব ইয়াৰ প্ৰথম উদাহৰণ আপোনালোকে দাঙি ধৰিলে, ইয়াৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছো। এতিয়া তামুলপুৰ সাব ডিভিজনৰ 5টা সমষ্টিৰ আজিৰ পৰা বিপিএফ বিদায় লৈছে আৰু ইয়াত বিপিএফ নাই। আমাৰ ওচৰতে কেন্দ্ৰীয় মন্ত্ৰী কেন্দ্ৰীয় সমিতি বিপিএফৰ নেতা উপসভাপতি অসমৰ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বহুত নেতাবিলাক আহি মিটিং কৰি আছে। তেখেতসকলৰ মিটিংটো চালে আমাৰ মিটিংটো চালে আজিয়ে গৈবাৰী মাত্ৰ নহয় গোটেই বিটিআৰৰ ৰাইজে ডিচিশন ল'ব এই বেলি আৰু বিপিএফক ভোট দি নাঙলৰ ছবিত ভোট দি লাভ নাই। আজিয়ে প্ৰমাণ কৰি দেখালে যি দলে 17 বছৰ শাসন কৰিলে, যি দলে বিভিন্ন উন্নয়নৰ কাম কৰা বুলি নিজকে আজি জাহিৰ কৰি আছে সেই দলৰ সভাত মানুহ নাই আৰু যি দলে শাসন কৰা নাই এতিয়াহে পৰিৱৰ্তনৰ এটা যাত্ৰা আৰম্ভ কৰিছে সেই দলৰ আজি যিটো সভা ইয়াত জনসমুদ্ৰ হৈছে এইটোৱে প্ৰমাণ কৰিলে যে বিটিআৰত এতিয়া পৰিৱৰ্তন বিচাৰিছে। সদৰাইজ মই দীঘলীয়া ভাষণ দিব বিচৰা নাই। আজি ভাৰতবৰ্ষত ৰাজনীতি স্বাধীনতাৰ দিনৰ পৰা চলি আছে, অসমত ৰাজনীতি স্বাধীনতাৰ দিনৰ পৰা চলি আছে আৰু এই বিটিআৰত বিটিচি যোৱা 17 বছৰে ৰাজনীতি চলি আছে। আপোনালোক সবে ভোট দিছে, আপোনালোক সবে দেখিবলৈ পাইছে কোন দলে কি কাম কৰিছে কি কাম কৰা নাই। যদি আজি ইয়াত 17 বছৰে বিপিএফে দুখীয়া গৰীব মানুহৰ কামবিলাক ভালকে কৰিলে হয়, যদি নিবনুৱাৰ কাম কৰিলে হয়, মহিলাসকলৰ উন্নয়নৰ কাম কৰিলে হয়, খেতিয়কৰ কাম কৰিলে হয়, সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকৰ কাম কৰিলে হয়, ৰাইজে ইউপিপিএলৰ এই মানে সভাত কোনো আজি নাহিলেহেঁতেন আৰু আমাৰ নিচিনা মানুহবিলাকৰো ৰাজনীতি কৰাৰ কোনো প্ৰয়োজন নাছিল। যদি তেখেতসকলৰ এমএলএ তেখেতসকলৰ এমপি আমাৰ স্কুল কলেজ হস্পিটাল সকলো যদি সুবিধা কৰি দিলেহেঁতেন আজি আমাৰ নিচিনা মানুহবিলাকৰ ৰাজনীতি কৰাৰ কোনো প্ৰয়োজন নাছিলে। সেইকাৰণে আজি আমি ৰাজনীতিত আহিছো, আমি ৰাজনীতিত ফূৰ্তি কৰিবলৈ অহা নাই, আমি ৰাজনীতিত আহিছো এই বিটিআৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ 35 লাখ জনসাধাৰণক বিভিন্ন দুৰ্যোগ সমস্যাৰ পৰা উদ্ধাৰ কৰিব লাগিব, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা উদ্ধাৰ কৰিব লাগিব, বিপিএফৰ উপশাসনৰ পৰা হিংসাৰ পৰা উদ্ধাৰ কৰিব লাগিব, তেখেতসকলৰ দমন নীতিৰ পৰা উদ্ধাৰ কৰিব লাগিব। যোৱা 17 বছৰত এই বিপিএফ দলে না বড়োৰ কাৰণে কাম কৰিছে, না অসমীয়াৰ কাৰণে কাম কৰিছে, না মাইনৰিটিৰ কাৰণে কৰিছে, না বঙালীৰ কাৰণে কৰিছে, না গুৰ্খাৰ কাৰণে কৰিছে, না আদিবাসীৰ কাৰণে কৰিছে, কোনো জাতি জনগোষ্ঠীৰ কাৰণে বিপিএফ দলে কাম কৰা নাই। যদি কিবা কৰিছে দুৰ্নীতি অপশাসন কৰিছে, ইয়াৰ বাহিৰে একো কৰা নাই, ঠগ প্ৰবঞ্চনা কৰিছে, ইয়াৰ বাহিৰে একো কৰা নাই। এই কাৰণে আজি ইউপিপিএল দলে প্ৰতিজ্ঞাবদ্ধ হৈছো যিসকলে দুখীয়া মানুহৰ ঘৰৰ পইচা খাইছে, যিসকলে বৃদ্ধ পেঞ্চনৰ পইচা খাইছে, যিসকলে লেট্ৰিনৰ পইচা খাইছে, যিসকলে ICDSৰ অংগনবাড়ীৰ শিশু খাদ্যৰ পইচা খাইছে, যিসকলে কন্ট্ৰল দোকানৰ কমিশনৰ পইচা খাইছে, যিসকলে আজি ID নাম্বাৰ দিম বুলি পইচা খাইছে, গাঁৱে ভূঞে ৰাস্তা ঘাটৰ ইৰিগেশ্যন এগ্ৰিকালচাৰৰ পইচা খাইছে, এই প্ৰত্যেকজন ব্যক্তিক ইউপিপিএলৰ চৰকাৰ অহাৰ পিছত শাস্তি দিয়া হ'ব, কোনো খাৰি যাব নোৱাৰিব। এতিয়াই আমি আহ্বান কৰিছো
কোনোবা ভিডিঅ' এজনে বিপিএফৰ শাসন আহিব বুলি বিপিএফৰ পেট্ৰনাইজ পাব বুলি দাদা কৰি কৰি আজিও বিপিএফৰ তলে তলে ৰাতি ৰাতি কাম কৰে এই ভিডিঅ'ক মই সকিয়াই দিছোঁ এই বিষয়াক মই সকিয়াই দিছোঁ কোনোবা ভিচিডিচি চেয়াৰমেন টিএলচিচি চেয়াৰমেন কোনোবা চিআৰপি কিবা কিবি নাম শুনি আছোঁ এইসকলে আজিও গণতন্ত্ৰক সন্মান জনাব নাজানে যিসকলে আজি গণতন্ত্ৰক বলি দিয়াৰ কাৰণে আজি ৰাইজৰ অধিকাৰ যিবিলাক ৰাইজৰ অধিকাৰ সৰ্ব কৰাৰ কাৰণে দুখীয়া গৰীব মানুহ বঞ্চিত কৰা কাম কৰিছে এইসকলে সাজু হৈ থাকক এই মাহৰ ভিতৰত ইউপিপিএল চৰকাৰ হৈ আছে আৰু আপোনালোকে কিন্তু ৰঙা ঘৰত যাব লাগিব সেইকাৰণে ৰাইজ এই সময় পৰিৱৰ্তনৰ সময় বিশ্ব বহুত আগুৱাই গ'ল ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য আগুৱাই গ'ল এই কাৰণে ২৭ জানুৱাৰীত আমি চুক্তি কৰিলোঁ গোবিন্দ বসুমতাৰীৰ নেতৃত্বত বিভিন্ন ইউজি ব্ৰহ্মৰ নেতৃত্বত বিভিন্ন নেতা আমাৰ ৰাইজৰ আশীৰ্বাদত এটা চুক্তি কৰা হ'ল এই চুক্তি শান্তিৰ চুক্তি এই চুক্তি প্ৰগতিৰ চুক্তি এই চুক্তি 100% ৰূপায়ণ হ'লে উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ৰাজ্যতকে আমাৰ বিটিআৰ অঞ্চল আগলৈ যাব কাৰণ উত্তৰ পূৰ্বাঞ্চলত কোনো এখন ৰাজ্যত 5খনকৈ ইউনিভাৰ্চিটি নাই কোনো এখন ৰাজ্যত আমাৰ সমান মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ নহ'ব যিমান ইয়াতে সুবিধা আহিছে এই সুবিধাখিনি কোনো এখন ৰাজ্যত নাই প্ৰায় 50,000 কোটি টকাৰ অনুষ্ঠান প্ৰতিষ্ঠান বিটিআৰত হ'বলৈ গৈ আছে আৰু এই কথাটো লাজ পাই পেলাই হাগ্ৰামা মহিলাৰী আবুল টাবুল বকি আছে কি বিটিআৰ চুক্তিৰ একো নাই বিটিআৰ চুক্তিৰ জাতি জনগোষ্ঠীৰ একো নাই বড়োসকলৰ একো নাই এই বিটিআৰ চুক্তিত ভূপেন হাজৰিকা ভাৰত ৰত্ন ভূপেন হাজৰিকা প্ৰকল্প আছে এই বিটিআৰ চুক্তিৰ বীৰ শিলাৰায়ৰ ইয়াতে এটা স্কিম আছে বিবেকানন্দৰ স্কিম আছে এই বিটিআৰ চুক্তিত গোৰ্খাসকলৰ কাৰণে আছে সকলো জাতি জনগোষ্ঠীৰ কাৰণে আছে আৰু আজি ইউপিপিএল দলে আপোনালোকক স্পষ্ট কৰিছোঁ 17 বছৰত বিপিএফে 1 বিঘা মাটিও পাট্টা দিব পৰা নাই ইউপিপিএলৰ চৰকাৰ অহাৰ লগে লগে 6 মাহৰ ভিতৰত মাটিৰ সমস্যা আমি সমাধান কৰিম কোনো জাতি জনগোষ্ঠীৰ মাটিৰ সমস্যা থাকিব নোৱাৰিব আজি চাকৰি দিয়াৰ নামত দুখীয়া গৰীব মানুহৰ মাটি বিক্ৰী কৰি সম্পত্তি বিক্ৰী কৰি বিপিএফক পইচা দিব লগা হৈছে ইউপিপিএল চৰকাৰ অহাৰ লগে লগে কোনো শিক্ষিত যুৱতী যিসকল নিবনুৱা হৈ আছে চাকৰিৰ ইণ্টাৰভিউ দি 98 পইচা দিব নালাগে যিদিনা ইণ্টাৰভিউ লয় সেইদিনাই এপইণ্টমেণ্ট পাব ইয়াত কোনো চাকৰি দালালি নচলিব মই দলৰ কৰ্মকৰ্তাবিলাকক আমাৰ দলৰ ৱাৰ্কাৰ আমাৰ দলৰ লিডাৰ গ্ৰাছৰুট লেভেলৰ ভিচিডিচি প্ৰাইমাৰীলৈকে ইউপিপিএলৰ মই নেতৃবৃন্দ কৰ্মকৰ্তাবিলাকক সকিয়াই দিছোঁ ইউপিপিএলৰ চৰকাৰ অহাৰ পিছত PMYৰ ঘৰৰ নামত জব কাৰ্ডৰ নামত দুখীয়া গৰীব মানুহৰ স্কিমবিলাকৰ নামত ইউপিপিএলৰ দলৰ কোনো কৰ্মকৰ্তা যাহাতে 98 পইচাও নাখায় আৰু কোনোবা যদি 98 পইচা খায় সি লগে লগে ইউপিপিএল দল এৰি যাব লাগিব কাৰণ ইউপিপিএল দল ৰাইজৰ দল ইউপিপিএল দল দুখীয়া গৰীব মানুহৰ দল ইউপিপিএল দল অসমীয়াৰ দল মাইনৰিটি দল বঙালী দল বড়ো দল ইয়াতে মদাহী শৰণীয়া সকলো জনগোষ্ঠীৰ দল গতিকে এই দলত আহি সকলো জাতি জনগোষ্ঠীৰ আমাৰ আইসকল মাসকল যিবিলাক বঞ্চিত হৈ আছে আজি খৰি বিক্ৰী খাব লগা হৈছে পিঠা বিক্ৰী খাব লগা হৈছে হাজিৰা কৰি খাব লগা হৈছে ইমানখিনি কষ্ট কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে এই সকলো দুখীয়া মানুহৰ কাৰণে এই 5 বছৰত দুবেলা দুমুঠি খাব পৰা এটা ভাল পৰিৱেশ কৰিব লাগিব প্ৰথম উদ্দেশ্য হৈছে লক্ষ্য হৈছে ইউপিপিএল দলে বিপিএফে যি আমাৰ মাজত খাতাম পৰখীয়া ভাতৃত্ব সম্বন্ধন বিনষ্ট কৰিলে জাতি জনগোষ্ঠীৰ মাজত যিটো মিলা প্ৰীতি শেষ কৰিলে প্ৰথম আমাৰ জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিটো আনিব লাগিব এইটো ইউপিপিএলৰ উদ্দেশ্য এই কাৰণে আজি ইউপিপিএল দলত যিমান নেতা আছে সকলো জনগোষ্ঠীৰ নেতৃত্বক আজি কেন্দ্ৰীয় কমিটি স্থান দিয়া হৈছে যি পলিচি হ'ব যি ডিচিশন হ'ব যি নীতি হ'ব সকলে তৈয়াৰ কৰা হ'ব এই ইউপিপিএল দলত আজি আমি ঠিক কৰিছোঁ মহিলাসকলক বাদ দি এটা সমাজ আগুৱাই যাব নোৱাৰে আজি বিটিসি অঞ্চলত 20,000 সেলফ হেল্প গ্ৰুপ আছে এই 20,000 সেলফ হেল্প গ্ৰুপত ইলেকশন আহিলে 500 টকা 1000 টকা দি প্লাই বিপিএফে কয় আমি জিকিলে আপোনালোকক 50,000 দিম ভোট দিয়ক প্ৰত্যেকবাৰে ঠগায় আমি কৈছো
এতিয়া আমি 500,000 টকা দিব নোৱাৰো কিন্তু আমি প্ৰতিশ্ৰুতি দিছো ইউপিপিএল চৰকাৰ আহিলে প্ৰত্যেক সেলফ হেল্প গ্ৰুপক 75,000 টকা কেন্দ্ৰীয় চৰকাৰ আঁচনি পাব আৰু ইয়াৰ লগে লগে প্ৰত্যেক সেলফ হেল্প গ্ৰুপকে ট্ৰেইনিং দিয়া হ'ব অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে নিজৰ অঞ্চলত থাকি নিজৰ গাঁৱত থাকি উপাৰ্জন কৰাৰ ব্যৱস্থাটো ইউপিপিএল দলে কৰি দিয়া হ'ব আমি কৈছো 1 বছৰত 1 লাখ 5 বছৰত 5 লাখ সংস্থাপন দিম হিদিনা অঞ্জলি দেমাৰী বাইদেৱে কৈছে বোলে ইটো কোনো দিনে কৰিব নোৱাৰে হাগ্ৰামা মহিলাই কৈছে কোনো দিনে কৰিব নোৱাৰে চৰকাৰে ইচ্ছা কৰিলে যিকি নহ কৰিব পাৰে ব্ৰহ্মপুত্ৰক বান্ধ দিব পাৰে হিমালয় পাহাৰক খান্দি নিব পাৰে চৰকাৰে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে ৰাইজে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে কিন্তু সেই মানুহবিলাকৰ ইচ্ছাই নহল ভেঞ্চাৰ স্কুল সমস্যা সমাধান আজিলৈকে নহল হাগ্ৰামা মহিলাৰ মনে নগল এই শিক্ষকসকলে যে দৰমহা পাব লাগে ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান হ'বলৈ আজিলৈকে মনে নগল আমাৰ অঞ্চলত টেট পাছ কৰাবিলাক চাকৰি নাপালে সেইসকলক চাকৰি দিব লাগে হাগ্ৰামা মহিলাৰ মনে নগল আজি দুখীয়া গৰীব মানুহৰ কাৰণে সমস্যা সমাধান কৰাৰ কাৰণে হাগ্ৰামা মহিলাৰ মনে নগল এই 2 বছৰত জব কাৰ্ডৰ 600 কোটি টকা আহিছে ইয়াৰ ভিতৰত 400 কোটি টকা বিপিএফৰ মানুহবিলাক খাই শেষ কৰি দিছে হাগ্ৰামাৰ মন নগল চাবলৈ মন নগল গাঁৱে ভূঞে এতিয়া আমি পদযাত্ৰা কৰিছো ইউপিপিএল দলে হিটো দেখা পাই পেলাই বিপিএফে ক'বাত পদযাত্ৰা আৰম্ভ কৰিছে আমাকে ফলো কৰিছে ভালে পাইছো আমি শিকক আপোনালোকে শিকক 17 বছৰত আপোনালোকে কৰিব জানা নাই ইউপিপিএলৰ পৰা শিকক আৰু ইলেকশ্যন আহিলে হাগ্ৰামা মহিলাৰে এই বিয়া ৰাস্তাবিলাক চাব লাগিব বুলি হেলিকপ্টাৰ লৈ আহিব চাই থাকিব 2 দিন পিছত কাৰণ হাগ্ৰামা মহিলাৰে ৰাস্তালৈ যাবলৈ লাজ পায় 17 বছৰৰ ৰাস্তা বনাব নোৱাৰিলে মাথৌৰি বনাব নোৱাৰিলে ইৰিগেশ্যনৰ নামত 1000 কোটি টকা খালে খেতি পথাৰত মাটি পানী দিব নোৱাৰিলে আজি অসমত সোলাৰ পাম্প দি আছে 22,000 সোলাৰ পাম্প বিটিচিৰ 4টা ডিস্ট্ৰিক্টত এটাও সোলাৰ পাম্প নাই ইমান সুন্দৰ নদী আছে এগ্ৰিবান কৰিলে 3বাৰকে খেতি কৰিব পাৰে আমাৰ মানুহে কিন্তু সেই কাম হাগ্ৰামাই নকৰিলে নিবনুৱাসকলক আজি ইউপিপিএল দলে ঠিক কৰিছো যিসকল নিবনুৱা আছে প্ৰত্যেক নিবনুৱাকে যিখিনি ভিচিডিসি আছে প্ৰত্যেকটো ভিচিডিসিত আমি স্কিল ডেভেলপমেন্ট সেন্টাৰ কৰিম ইউপিপিএলৰ চৰকাৰ আহিলে প্ৰত্যেকটো ভিচিডিসিত খেতিয়কৰ কাৰণে ট্ৰেক্টৰ আৰু বিভিন্ন মেচিন খেতিয়কৰ কাৰণে যিবিলাক সঁজুলি দৰকাৰ হয় মেচিন দৰকাৰ হয় এইবিলাক যোগান ধৰা হ'ব বুৱনী খিপিনী আইসকলৰ কাৰণে যিমানখিনি সুবিধা লাগে এই সুবিধা কৰা হ'ব আজি আমাৰ মানুহ হাকাৰ হৈছে করোনা ভাইরাসের কারণে 7 মাহ গল উপার্জনের রাস্তা নাই কিন্তু ভাগ্য ভাল রাইজে নাঙল বাদ দি ট্রেক্টরেৰে খেতি কৰিলে আৰু ধান বহুত ভাল হৈ গল এবাৰ গোটাই বিটিয়াৰ অঞ্চলত ধান বহুত ভাল হৈ গল এই যে ধান যে এবাৰ ইমান ভাল হৈছে ইটো কিহৰ ইংগিত পৰিৱৰ্তন হ'বলৈ গৈ আছে ইটো পৰিৱৰ্তনৰ আগমন এতিয়া বিপিএফৰ প্ৰস্থান ইউপিপিএলৰ আগমন ৰাইজ মাত্ৰ এমা আৰু আপোনালোকে ৰাস্তাই ঘাটে নাঙলৰ পতাকা দেখিবলৈ পাব এমা পিছত আৰু পতাকা দেখিবলৈ নাপাব এই নাঙলৰ পতাকা আৰু মিউজিয়ামলৈ যাব মিউজিয়াম নগলে হেতেন হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ সন্দীপ বসুমতাৰী ডাঙৰীয়াৰ ঘৰত আহি থাকে বলে সদায় কেতিয়াবা 2 দিন 3 দিন থাকি যায় ৰাইজেটো দেখিবলৈ পোৱা নাই এই 17 বছৰত হাগ্ৰামা মহিলাৰী নিজৰ লিডাৰ বিলাকৰ ঘৰত আহে মদ মাংস খায় নিজৰ ঘৰ লগবিলা বন্ধুবিলাকৰ লগত জুৱা খেলা খেলে আৰু খুচি যায় ইয়াত ডাক্তৰ আছে না নাই স্কুলত মাষ্টৰ আছে না নাই ৰাস্তা ঘাট আছে না নাই কোনো খবৰ নলয় এটা কালী পূজা হ'ব ভুটানত জুৱা খেলিবলৈ যাব ৰাইজৰ পইচা লৈ পেলাই এই কাৰণে ৰাইজ মই কৈছো যে এইবাৰ ৰাইজৰ চৰকাৰ ইয়াত জুৱাৰু মোটাৰু যিসকলে আজি ৰাইজক ঠক প্ৰবঞ্চনা কৰি ৰাইজক বঞ্চনা কৰি পইচা আত্মসাৎ কৰি কোটি কোটি টকা লৈ পেলাই যিসকলে আজি আৰামৰ জিন্দগী তেখেতসকলে ভাবিছে ৰাইজৰ টকা লৈ পেলাই যিসকলে আজি এনেকুৱা নিজৰ মাত্ৰ মানে কাম কৰিবলৈ বিচাৰিছে সেই সকলক যদি বেছি দিন ৰাখি থয় আৰু ৰাইজৰ একো লাভ নহব সেই কাৰণে এইটোৱে সঠিক সময় পৰিৱৰ্তনৰ যাত্ৰাত সবে অংশগ্ৰহণ কৰক আৰু অকল গৈবাৰী সমষ্টি নহয় অকল তামুলপুৰ সাব ডিভিজনৰ 5টা সমষ্টি নহয় এতিয়া বিটিচিৰ 40টা সমষ্টিত পৰিৱৰ্তনৰ জোৱাৰ উঠিছে আমি নাজানো কোনটো সমষ্টি আমাৰ হাৰিব
কিন্তু আমি জানো 30টা সমষ্টিতকৈ অধিক জিকি পেলাই UPPL চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আমি সবে ভাবিছিল এই প্ৰমোদ বড়োইটো কৈ থাকে UPPL কৈ থাকে ইউজি ব্ৰহ্মই হাগ্ৰামাৰ কথা দুৰ্নীতি দুৰ্নীতি ইমান 17 বছৰে এতিয়া চাওক এই 17 বছৰত যাৰ লগত চৰকাৰ চলাই আছিল যাৰ পেট্ৰনাই যাৰ মৰম স্নেহলৈ হাগ্ৰামা হৈছিল আজি সেই সকল ব্যক্তিও আহি বিটিআৰ অঞ্চলত নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰ 1000 কোটি কেলেংকাৰীৰ কথা ক'বলৈ বাধ্য হৈছে কিহৰ কাৰণে আজি দুৰ্নীতি কৰিছে 1000 কোটি নহয় 6000 কোটিৰ কেলেংকাৰী হৈছে এই BTC অঞ্চলত আৰু ইয়াৰ তদন্ত হ'ব লাগে UPPL দলে দাবী কৰিছো যি সকলে খুটা কম্বলৰ নামত কোটি কোটি টকা খাইছে ৰাস্তা ঘাট বনোৱাৰ নামত কোটি কোটি টকা খাইছে আইৱাৰ ঘৰ PMGSৰ কোটি কোটি টকা খাইছে সেই মানুহবিলাকক অতি শীঘ্ৰে CBI ইনকুৱাৰী কৰি জেলত ভৰাব লাগে এইটো আমাৰ দাবী সদা ৰাইজ বহুত দীঘল হ'ল আমাৰ মিটিং আৰু ইয়াৰ পিছত আমাৰ গৈবাৰী সমষ্টি হওক এই মানে তামুলপুৰ সাব ডিভিজন এনেকা গণ সমাবেশৰ প্ৰয়োজন আছে বুলি মই নাভাবো আজি আপোনালোকে ৰিটাৰ্ণ যাওক বহুত কষ্ট পালে ঘৰত যাই পেলাই ঘৰৰ মানুহবিলাকৰ লগত গাঁৱৰ মানুহবিলাকৰ কথা পাতক এইবাৰ UPPLৰ জয় হ'ব পৰিৱৰ্তন আহিব আৰু UPPL আমি প্ৰতিশ্ৰুতি দিছো সকলো জাতি জনগোষ্ঠী ধৰ্ম লোকক ন্যায় দিয়াৰ কাৰণে অধিকাৰ দিয়াৰ কাৰণে নিৰাপত্তা দিয়াৰ কাৰণে উন্নয়ন দিয়াৰ কাৰণে UPPL দলে আগবাঢ়ি আহিছে আৰু আপোনালোকে এবাৰৰ কাৰণে UPPL দলৰ লগত থাকক ৰাইজফोर गोलाव बाथ्रा बुंला बयबो असमिया बुजिखायो बयनिसिमबो आङो खुलुमनायखौ बावहरबाय बे बिटिआर गोरोबथाखौ लानानै लिडारफ्रा उल्टां फाल्टां खोथा बुंदों एखमबा सानसुमा खुंगुर बैसुमतारिया बुङो एखमबा चन्दन ब्रह्मआ बुङो एखमबा हाग्रामा महिलारिया बुङो दा दुखुनांथाव बाथ्राया जाहैबाय दिनै बिथांमोना लाजिदों BSc गोरोबथा खालामबाय नांगौ बायदि बेवहाय जेरैबायदि नांगौमोन बेबायदि मोनाखिसै BTC गोरोबथा खालामबाय बेवहायबो माखासे थालांबाय नाथाय बिटिआर गोरोबथा खालामनानै जोंहा सीमायाबो सानजाहा लावनोसै गामि गोदान गोदान हाबनोसै रायजो राजाफ्रा गोबां जौगानाय मोननोसै बर' कसारिबो काउन्सिल जाबावबाय आसामनि गुबुन गुबुन जायगायाव दिनै जोंनि राव थुनलाइ हारिमुआ जौगासिगोन खेराइसालि बाथौसालि मोनबाय बे गासैखौबो नुनानै दिनै बिथांमोना सोमोनांदों मा एफा मोजां एकर्ड जाखो बेलाय जों मानो खालामनो रोङाखिसै दा बेखौ नुनानै जोंखौ बिथांमोना दोखो दोखो बुखिदों बे बुखिनाया जोंखौ बुखिनाय जायाखै बे बुखिनाया जोंनि रोजा रोजा मुंख्लंफोरखौसो दिनै अपमान खालामनाय जादों जोंनि रोजा रोजा सुबुंफोर जाय दिनै बेंगुरा जाबाय पुलिस मिलिटारिजों बुथार जाबाय जेल जानो गोनां जाबाय बिथांमोननि सेक्रिफाइसखौ अपमान खालामनाय जादों आरो जों बेबायदि मालाबाबो अपमान जानो होआ ओंखायनो बिटिआर गोरोबथाखौ 100% मोगथाङाव महर होनाया जोंनि थांखि आरो नोंथांमोननो आङो खोथा होदों दिनै जों राजखान्थियाव फैदों हारिखौ मालाबाबो बावलांनाय नङा हारिनि जेंना सुस्रांनोसो राजखान्थियाव फैदों हारिनि जेंना सुस्रांनो हायाबा राजखान्थिया जोंनि थाखाय 1 मिनिटनिबो गोनां जिनिस नङा बे खोथाखौ जाहाथे रायजोफ्रा गोसोआव लाखियो आरो एबार सोलायनायनि थाखाय बयबो भट होनांगौ ट्रेक्टरनि सावगारियाव आं बेखौनो बुंनानै बयनिसिमबो खुलुमनाय बावनानै आंनि बुंनायखौ फोजोबबाय ट्रेक्टर सबित भट दियक ट्रेक्टर सबित भट दियक UPPL जिंदाबाद UPPL जिंदाबाद মই কম পরিবর্তন দরকার আপনালোকে কব UPPL সরকার পরিবর্তন দরকার পরিবর্তন দরকার পরিবর্তন দরকার পরিবর্তন দরকার শান্তি দরকার UPPL সরকার শান্তি দরকার উন্নতি দরকার শান্তি দরকার উন্নতি দরকার শান্তি দরকার পরিবর্তন দরকার পরিবর্তন দরকার ধন্যবাদ।